হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই অতি সহজে বনাব পৰা এটা ৰেচিপি লৈ আনিছোঁ, ৰঙালাও আৰু শুকান মাছৰ। তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ আহক। এয়া ৰঙালাও আৰু আলু কাটি লৈ লৈছোঁ, লগতে শুকান মাছখিনি লৈ লৈছোঁ, নহৰু আৰু জলকীয়া লৈ লৈছোঁ। জলকীয়াখিনি আপোনালোকে বেছিও দিব পাৰে, কমো দিব পাৰে। আৰু এয়া কাটি লৈছোঁ পিঁয়াজ। কেৰাহীখনত তেলখিনি দি অলপ সময়ৰ বাবে গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া ভালকৈ অলপ দেৰি ফ্ৰাই কৰি থাকিম, গল্ডেন ব্ৰাউন হোৱালৈকে। আৰু ইয়াতে জলকীয়া আৰু নহৰুখিনি দি দিছোঁ। আৰু লগতে অকণমান পানী দি দিছোঁ। পানী দি এতিয়া মছলাখিনি ইয়াতে দি দিম। ৰং জলকীয়া গুড়ি, ধনিয়া, হালধি, জিৰা, নিমখ চব দি একেলগে মিক্স কৰি দিছোঁ। আৰু এতিয়া মছলাখিনি ভালকৈ তেল এৰি নিদিয়ালৈকে ভাজিয়ে থাকিম। আৰু মছলাখিনি ভজা হৈ গ'লে ৰঙালাও আৰু আলুখিনি ইয়াতে দি দিছোঁ। দি ভালদৰে এবাৰ লৰাই দিছোঁ। ৰঙালাও আৰু আলুখিনি ভালকৈ মিক্স হৈ গ'লে এতিয়া ইয়াতে পানী দি দিছোঁ। পানী দি ঢাকনিখন মাৰি থৈ দিম ৰঙালাওখিনি সিজিবলৈ। আৰু আনফালে ফ্ৰাই পেনখনত শুকান মাছখিনি ভালদৰে ভাজি লৈছোঁ। আৰু এতিয়া ৰঙালাওখিনি সিজিলে নে নাই সিজা এবাৰ চাই লৈছোঁ। আৰু এয়া দেখিছেনে ৰঙালাওখিনি অলপ সিজিছে। ইমানখিনি সিজিলেই ইয়াত আমি মাছখিনি এড কৰি দিম। শুকান মাছখিনি দি এবাৰ ভালদৰে লৰাই দিম। আৰু অলপ সময়ৰ বাবে ঢাকি থৈ দিম। আৰু এয়া আজি আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। ইয়াতে ওপৰৰ পৰা ধনিয়াখিনি দি দিছোঁ। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।